আজি বহুত দিনৰ বিৰতিৰ মূৰত মাজুলী টু লখিমপুৰ দলঙৰ আপডেট আপোনালোকক দেখাবলৈ গৈ আছোঁ। চাই থাকিব মোৰ চেনেল MG Dragon। মাজুলী টু লখিমপুৰ দলঙৰ আপডেট দেখুৱাৰ লগে লগে আপোনালোকক দেখাই গৈ আছোঁ যে মাজুলী টু লখিমপুৰ দলঙৰ লগতে সংযোগী ৰাস্তাৰ কাম কিমান দ্ৰুতগতিত আগবাঢ়িছে। ইতিমধ্যে আপোনালোকে গম পাইছে যে মাজুলী টু লখিমপুৰ সংযোগী দলঙৰ কাম দুই ঠাইত হৈ আছে। এঠাইত হ'ল ধুনাগুৰি ঘাটত আৰু আনখন হ'ল চেলেক ঘাটত। আমি বৰ্তমান উপস্থিত আছোঁ চেলেক ঘাট দলংখনৰ। চেলেক ঘাট দলংখনৰ অগ্ৰগতি আপোনালোকক আজি আমি দেখুৱাম। এইখন হ'ল দলঙৰ যিটো ৰেম্প বুলি কয়, ৰেম্পখন হৈ গৈছে প্ৰায় 90% মানে হৈ গৈছে বুলিয়ে ক'ব পাৰি। আৰু এইখনে হ'ল চেলেক ঘাটৰ দলংখন 90% হৈ গৈছে, আপোনালোকক দেখুৱাইছোঁ। চোৱক, আগতে আমি ইটো পাৰৰ পৰা সিটো পাৰলৈ পাৰ হ'ব পাৰিছোঁ আৰু আপোনালোকক সম্পূৰ্ণকৈ দেখাব পাৰিছিলোঁ। কিন্তু এতিয়া যিহেতু পানী বাঢ়ি আহিলে, পানী বঢ়াৰ কাৰণে আপোনালোকক দেখাব সুবিধা নোপোৱাৰ কাৰণে আমি এঠাইতে থাকি আলি পাৰতে থাকি আপোনালোকক দেখাব চেষ্টা কৰিছোঁ। দলংখনৰ ইটো পাৰৰ পৰা সিটো পাৰলৈ অহা যোৱা কৰিব পৰা হ'ল। ইয়াত মিস্ত্ৰীবিলাকে সিটো পাৰৰ পৰা ইটো পাৰলৈ দলংখনৰ ওপৰেদি অহা যোৱা কৰিয়ে থাকে। যিহেতু ইয়াৰ চিকিউৰিটি গাৰ্ডে আমাক উঠিব নিদিলে, গতিকে আপোনালোকক ওপৰেদি গৈ উঠি দেখুৱাব নোৱাৰাৰ কাৰণে আমি দুখিত। আৰু দলংখনৰ প্ৰায় 95%ই সম্পূৰ্ণ হৈছে বুলিয়ে ক'ব পাৰি। যে ওপৰৰ যিটো গাৰ্ড, এই গাৰ্ডবোৰ এতিয়া বৰ্তমান নিৰ্মীয়মান অৱস্থাত আছে, গতিকে বনাই গৈ আছে। দলংখন যিটো দেখিছিলোঁ আমি ওপৰত উঠি গৈ আমি এক প্ৰকাৰ ভিডিঅ' বনাব পাৰিম বুলি ভাবিছিলোঁ। গতিকে ভিডিঅ' বনাই আপোনালোকক দেখাম বুলিয়ে ভাবিছিলোঁ, কিন্তু দেখাব নোৱাৰাৰ কাৰণে বৰ দুখিত। কিয়নো আমাক চিকিউৰিটি গাৰ্ডে উঠিব নিদিলে, পাৰ্মিশ্যন নিদিলে, গতিকে আপোনালোকক আমি দেখুৱাব নোৱাৰিলোঁ, বেয়া নাপাব। গতিকে নেক্সট বাৰ যেতিয়া দলংখনৰ ওপৰেদি আমি অহা যোৱা কৰিব পাৰিম বা উঠিব পৰা হ'ব, তেতিয়া আপোনালোকক ভালদৰে দেখুৱাই গৈ থাকিম। সেয়া দেখিছে আপোনালোকে যে ইয়াৰ ছাইডৰ গাৰ্ডবিলাক ঢালি গৈ আছে বা নিৰ্মীয়মান অৱস্থাত আছে। গতিকে আমাক পাৰ্মিশ্যন নিদিয়াৰ কাৰণে আমি উঠিব নোৱাৰিলোঁ। থেংক ইউ।